হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ৱেলকাম বেক টু মাই চেনেল। বহুত ধুনীয়াকৈ বিহু গ'লে বা বিহু হওক, আশা কৰিছোঁ আপোনালোকৰো ভালকৈ গ'ল। মোৰতো বহুতেই ভালকৈ গ'ল। আৰু কালি বিহু খাব গ'লোঁ, বিহু খাই মেলি আজি ঘৰত আছোঁ এতিয়া। আৰু বোলো জেতুকা দেখিছেনে, বিহু আহিলোঁ খুব ধুনীয়াকৈ। আৰু আজিৰ পৰা হৈছে আমাৰ ঘৰত বিয়া। আমাৰ ঘৰত মানে আমাৰ দাইহঁতৰ ঘৰত, মানে মোৰ ঘৰ ভায়েই হ'ব, কিন্তু সি মোতকৈ ডাঙৰ হয়। চ' তাৰ বিয়া হয় আজি। সেইকাৰণে এটা নপুৰুষৰ সকাম হৈছে। আৰু আজিৰ পৰা খুব ধুমধামকৈ বিয়াৰ ব্লগ পাই থাকিব। কি দেখাব পাৰোঁ, বিয়াখন গোটেইখন মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। একেবাৰে জোৰোণ, ছোৱালী অনা, ৰিচিপশ্যন চব আপোনালোকক দেখাই দিব পাৰিম। ইতিমধ্যে মই বিয়াৰ চব মানে শ্বপিং কৰিলোঁ, কি পিন্ধিম ডিচাইড অলপ হৈছে আৰু। কিন্তু মোৰ বহুত আৰু কিবাকিবি মোৰ কিনিব লগা আছে, কিন্তু সেইটো কিনাই নাই। গতিকে সেয়াই আৰু বিয়া আহি আছে। বিয়া আহিলে এনেও ভাল, বিয়া চিয়া হ'লে এনেও ভাল লাগে পৰিয়ালত। আৰু এখন আশা কৰিছোঁ ভালকৈ একদম পূৰা এনজয় কৰিম বুলি। নাজানো কি হয় আৰু। বিহুতে মোৰ গৰু বিহুদিনাখন গাটো ইমান ভাল নাছিলে, তাৰপিছত ঠিক হৈ গ'ল। চ' আশা কৰিছোঁ বিয়াত মোৰ গাটো যাতে ভাল হৈ থাকে। আৰু সেয়াই আৰু। গতিকে দেখাইছোঁ আজি নপুৰুষৰ সকামত কি হয়, কি নহয়, সকলোখিনি দেখাই আছোঁ। আৰু পুৰা বিয়াৰ ব্লগছ আহি আছে। গতিকে ছাবস্ক্ৰাইব কৰি লওক যদি ছাবস্ক্ৰাইব নাই কৰা। যিসকলে নতুন তেওঁলোকে ছাবস্ক্ৰাইবটো কৰিবই। আৰু যিসকলে মোৰ ভিডিঅ' চাই ভাল পাইছে তেওঁলোকে লাইক এটা কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে সেয়াই। এতিয়া গা পা ধুই আমি সকামুখত বহি আছোঁ। আৰু তাইহঁতৰ ঘৰটো আমাৰ ঘৰৰ একেবাৰে কিনাৰতে লাগি আছে। একেবাৰে জাষ্ট একো দিব নালাগে, জাষ্ট পাৰ হৈ দিলে হৈ যায়। আৰু ইয়াত প্ৰসাদ খাই আছোঁ। আৰু এতিয়া আমি পৰিয়ালৰ সকলোৱে বহিছোঁ সিদ্ধমিধি ধৰিবলৈ। ভকতে খালে আৰু আলহীসকলেও খালে। এতিয়া আমাৰ পাল। মাক আছে বোলে। আৰু এয়া ভিডিঅ' হৈছে নপুৰুষৰ সকামৰ পিছদিনাখন। মই আৰু মোৰ দাদা গৈছিলোঁ দৰাৰ ভনী, অৰ্থাৎ মোৰ বাক আনিবলৈ ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টৰ পৰা। আৰু ইয়াৰ ৰাস্তাত অলপমান ভিডিঅ' বনাইছিলোঁ। আৰু বহুত সোনকালে আহি আমি ডিব্ৰুগড় পালোঁহি। আৰু এতিয়ালৈকে বা টেক অফ কৰা নাই। গতিকে আমি ভাবিলোঁ অকণমান সময় ৰেষ্টুৰেণ্টতে অকণমান ৱেইট কৰোঁ। আমি ওচৰতে এখন ৰেষ্টুৰেণ্টত সোমালোঁ। আৰু এতিয়া আমি কফি অৰ্ডাৰ দিছোঁ। মই ব্লেক কফি অৰ্ডাৰ দিছোঁ। আৰু জানে দিছে, অৰ্থাৎ মোৰ দাদাই দিছে গাখীৰ চাহ, কিন্তু মই গাখীৰ চাহ নাখাওঁ। আৰু এইটোৱে হৈছে মোৰ দাদা। আৰু এতিয়া আমাৰ কফি আহি গ'ল। গতিকে এতিয়া আমি কফি এনজয় কৰোঁ। তাৰপিছত আমি ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্ট আহি পালোঁহি। আৰু এইটোৱে হৈছে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰ। আৰু তাৰপিছত আমি বাক পিক আপ কৰিলোঁ। আৰু তাৰপিছত আমি আকৌ সোমালোঁ জুডিঅ'ত। আমাৰ কিছুমান বস্তু কিনিব লগা আছিল সৰু সুৰা, গতিকে সেইবোৰ আমি কিনিলোঁ, ভাবিলোঁ। আৰু এতিয়া আমি জুডিঅ'ত। আৰু এইটো হৈছে মোৰ আজিৰ OOTD আউটফিট অফ দ্য ডে। গাইজ, এতিয়া আমি ঘৰ গৈ আছোঁ। আমি বাহিৰক পিক আপ কৰিলোঁ। আৰু এতিয়া ৰঙালাও বজাৰত ৰখিছোঁ অকণমান, কিবা কিবি লৈছে সিহঁতে। মই ইয়াতে বহি আছোঁ আৰু মোৰ যাবলৈ মন নগ'ল। গাইজ, এতিয়া মই ঘৰ আহি পালোঁহি। আৰু বেছি দেৰি হোৱা নাই, আমাৰ বহুতে দেৰি হ'ল। আমি বহুত সোমাই পিনে আহিছোঁ, ক'ৰবাত সোমাই আহিছোঁ। আৰু কি কিনিলোঁ, একচুৱেলি মই একো কিনা নাই। মোৰ কিনিব লগা আছিলে মানে, কিন্তু পচন্দ নহ'ল ইমান। চ' গতিকে মই কি কিনিলোঁ দেখাইছোঁ। কিনিলোঁ নহয়, মই গিফ্ট পালোঁ। কি গিফ্ট পালোঁ মই আপোনালোকক দেখাইছোঁ। মই গিফ্ট পালোঁ, দাদাই গিফ্ট দিলে। এইটো এটা ৱাইপছ আৰু এটা
এতিয়া কি কৰিম, এতিয়া এনেই আছোঁ আৰু এতিয়া মই ভাবিছোঁ বিয়া ঘৰলৈকে যাওঁ। গতিকে